হল বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু ক্ষুদ্ৰ কোকৰাঝাৰত যদি এটাও নিৰ্বাচন শান্তিপূৰ্বে ইয়াতে পাৰ নহয় ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক একো থাকিব নোৱাৰে। সেইকাৰণে মই চৰকাৰক আহ্বান কৰিছোঁ পৰ্যাপ্ত পৰিমাণৰ ইয়াত সিকিউৰিটি ফৰ্চেছ মোতায়েন কৰিব লাগে। বাউকুংগ্ৰী, বনৰগাঁও আৰু দেৱৰগাঁও এই সমষ্টিত আৰু কচুগাঁও ভাইলেঞ্চ কৰি আছে দিব লাগে, নহ'লে অহাকালি কোনো মানে স্বচ্ছ আৰু নিকা ভোট দিবলৈ নোৱাৰিব। আৰু মই ৰাইজক আহ্বান কৰিছোঁ এই ভাইলেঞ্চ শেষ ভাইলেঞ্চ হওক, ইয়াৰ পিছত যাতে আমাৰ বিটিআৰ অঞ্চলৰ শান্তিপূৰ্ণ নিৰ্বাচন হয়। ইয়াৰ কাৰণে অহাকালি চবে দলে বলে ওলাই আহক আৰু চবে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰক আৰু সেই অপশক্তিক ইয়াৰ পৰা দূৰ কৰিব লাগিব, শান্তি প্ৰতিষ্ঠা কৰিব লাগিব, গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব লাগিব। প্ৰশাসনক অহাকালিলৈকে টাইম দিয়া হৈছে, অহাকালি নিৰ্বাচন আছে, নিৰ্বাচন সুকলমে হৈ যাওক। ইয়াৰ পিছতো যদি কোনো একশ্যন লোৱা নহয় তাৰ পিছত আমি নিজে হাংগাৰ ষ্ট্ৰাইক আৰম্ভ কৰিম। যিহেতু বাউকুংগ্ৰীৰ সমষ্টিত এজন মহিলাৰ গাড়ীত কেনেকৈ আক্ৰমণ কৰিব পাৰিলে তেওঁলোকে? এইটো মনোভাৱ, এইটো মানে যিটো আছে ইয়াত বাউকুংগ্ৰীৰ যিটো MCLA আগৰ EM আছিলে, আজিৰ কেণ্ডিডেট দনেশ্বৰ গয়াৰী, তেখেতৰ নেতৃত্বতে তিনটিলাত বহুত আমাৰ UPPLৰ কৰ্মকৰ্তাক মাৰপিট কৰিছে, বাইদেউৰ গাড়ী এটা কৰিছে। তো প্ৰশাসনে এতিয়া একশ্যন ল'ব লাগে। ধন্যবাদ প্ৰমোদ বড়ো ডাঙৰীয়া। এনেকৈ তেখেতে মন্তব্য কৰিলে যিহেতু আজি UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতৰ যি কৰ্মী আছে, দলৰ কৰ্মী আছে, আক্ৰমণ চলাইছে। তেওঁলোকে দাবী কৰিছে যে প্ৰশাসনে প্ৰশাসনে যি আইন মজবুত কৰি তোলে তাৰ কাৰণে তেওঁলোকে जो ना ऐसा करे आगे के लिए हो